ভণ্টি ডিব্ৰুগড় আহিছিলে আৰু তাই মই ওলাই আহিছিলোঁ ষ্ট্ৰীট ফুড তাইক খুৱাওঁ বুলি আৰু মানুহ দেখি মানে আচৰিত লাগিছে পূজা বুলি মানুহ চব শ্বপিং কৰিবৰ কাৰণে ওলাই আহিছে ভণ্টি বেংগলোৰৰ পৰা আহি পালেহি আৰু পূজা ভিৰ যথেষ্ট দেখিছে কিমান ভিৰ ভণ্টি অলপ ডিব্ৰুগড় খানাবিলাক খাইছোঁ ষ্ট্ৰীট ফুড ডাবেলি খোৱালোঁ এতিয়া চাট লৈ আছোঁ ইমান ভাল নাপায় তাই কিন্তু খুৱাই চাইছোঁ ডাবেলিটো খাবলৈ টেষ্টি আছিলে ডাবেলিটো টেষ্টি পালে চাটটো বাৰু খাই থাকোঁ ডাবেলিটো মই ফাৰ্ষ্ট টাইম খাইছোঁ টেষ্ট কৰা তুমি অঁ টেষ্ট কৰি কেনেকুৱা হৈছে কওঁ ন ইমান টেষ্টি সঁচাকৈ টেষ্টি খাব ভাল লাগিছে খাব টেষ্টি হৈছে এটা মোকো দিয়া মই খাই চাওঁ খাব টেষ্টি আহা বহুত ভিৰ আজিয়ে পূজা এনেকুৱা হ'লে আজি ভিৰ হ'লে কাইলৈ পূজা ষষ্ঠীত কি হ'ব ভাবিব নোৱাৰি দেখোন আমি দেখোন পল্টন বজাৰ আছোঁ ন ডিব্ৰুগড় পল্টন বজাৰ নহয় এইটো ডিব্ৰুগড় মেইন মাৰ্কেট বুলি কয় এছ এছ ৰোড আহিলোঁ এনেকুৱা ভিৰ কাইলৈ ভাব তেতিয়াহ'লে পূজাত কাইলৈ কেনেকুৱা ষষ্ঠী দিনাখনি ভাবক মানে কেনেকুৱা ভিৰ হ'ব কাইলৈ আমি কাইলৈ পূজা চাই ঘৰত যাম আমাৰ বেবীটো শুই গ'ল তেখেত ইয়াত আছে শুই গ'ল অকণমান চাট খাই লওক খুৱাই দিওঁ নি বৌকক খুৱাই দিছে কেঁচুৱা লৈ আছে খাব নোৱাৰে নহ'লে ডাবেলি খাই কেনেকুৱা লাগিলে ডাবেলি খাই কেনেকুৱা লাগিলে মজা 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 মোৰো ভাল লাগিলে ডাবেলি পিছত ফুচকা খাইছোঁ নাৰু পানী নাৰু পানী বোলে আৰু এইটো হ'ল নিম্বু পানী তো শ্বপিং কৰাবলৈ ভণ্টিক লৈ আহিছিলোঁ কিন্তু ইমানেই ভিৰ মানে তাই কনফিউজ হৈ গৈছে ক'ত যাওঁ একো চাবলৈ বহুত মানুহ কেনেকৈ শ্বপিং কৰিব পাৰিব তাকে চাওকচোন কেনেকুৱা ভিৰ এইপিনে আমাৰ হিৰো গাড়ী পালে তাক একো নালাগে ক'ৰ পৰা আহিলা তোমালোক আমি পেণ্টেলুঞ্চৰ পৰা ফুৰি আহিলোঁ অলপ চাইছোঁ খালি একো বিচাৰি নাপালোঁ বন্ধ হৈ গ'ল লেট হ'ল আহা ঐ কি নাহে নে ঘৰলৈ ঘৰলৈ নাযায় বোলে এই দিছে কি ঘৰ নোযোৱা ৰাতি 9টা বাজিলে ৰাতিপুৱা পেহীয়েকৰ পাছত নাযায় এতিয়া নানামে দৰ্জা মাৰি দিছে এতিয়া আমি ঘৰলৈ যাব লাগিব বাবু ঘৰ যাম না কোনফালে যাবা ঘৰলৈ যাব লাগিব এতিয়া আমি ফুফুৱাও নাযায় সেইফালে নাযা বন্ধ কৰিলে নাই বন্ধ কৰিলে এতিয়া ৰাতি 9টা বাজিলে নহয় 9টা বাজিলে এতিয়া আমি শুব লাগে টপ কৰিব লাগে নাযায় ঘৰ এতিয়া বাজিলে 9টা আৰু 9টা বজাত দেখিছে মাৰ্কেট কি ভিৰ আজি আমি ডিনাৰ কৰিছোঁ মটন হাণ্ডিত বনাই আছে মটন লৈ যাম ইয়াত কেনেকুৱা হয় টেষ্ট কৰিম খালি আমাৰ মানুহ ইমান খাবলৈ নাই যে সেইকাৰণে আমি অলৰেডি বনোৱা মটনে হয় আমি লৈ আহিলোঁ কিন্তু জ্বলা বহুত আছিলে যোনবিলাকে জ্বলা খাই ভাল পায় তাহাঁতি খাই বহুত ভাল পাব